তই পৰীক্ষাত পাৰিবি নাই আজি? তোৰ পঢ়াটো বৰ ক্ষতি হ'ল, মোৰ লগতে লাগি থাকিবলগীয়া হ'ল। হা, এতিয়াও পঢ়ি আছ যে? পঢ়া নহ'লেগে নেকি শেষ? নাই নাই দেউ, পঢ়াটো পাৰিম বাৰু, কিন্তু সম্পূৰ্ণকৈ পঢ়ি নহ'লেগে, সেইটো কাৰণে অকণমান ভয় লাগিছে। নপঢ়াকেইটা নাহিলে হয় আৰু আজি। ভগৱানৰ নাম লৈ যি পাৰ, যি জান সেয়াকে ভালকে কৰিবি আৰু চিন্তা নকৰিবি দে, ভগৱান আছে নহয়, পাৰিবি চব তই। হ'ব দিয়া দেউতা, তুমি চিন্তা নকৰিবা, মই যিখিনি পাৰোঁ ভালকৈ লিখিম, আৰু নোৱাৰাকেইটা নাই আৰু। পঢ়াটো পঢ়ি লৈছোঁহে বাৰু। ঐ ভেলুৱা, নেযাওঁ নেকি স্কুললৈ? ৰাম, ঐ শনিশ্বৰ, তই এনেকৈ দাঁত চলা আহিছ যে? কি কানি কানি আহিব লাগে নেকি তোৰ ওচৰলৈ? তেজ খোৱা, তোক আকৌ বোলে তহঁতৰ আজি পৰীক্ষা আছে। আমাৰ এই জহনীয়াটো কালি ৰাতিটো নুশুলে, ইমানে পঢ়িছে ই আজি। তাৰমানে আজি তাক ফালি দিবি হয় নাই ভেলুৱা? ঐ শনিশ্বৰ, আমাৰ বাৰু স্কুলৰ মাষ্টৰনীবিলাক কেলে এনেকুৱা? প্ৰথমটি পূজাটো শেষ হৈছেহে, লগালগ পৰীক্ষা দি দিছে। কেনেকৈ বাৰু পঢ়া হৈছে বাৰু? পূজা বুলিয়ে গ'ল, অকণো নপঢ়িলোঁ, আগতে পঢ়াবোৰ মূৰৰ পৰা উৰি গ'ল। বেলেগ ভয় লাগিছে, আজি পৰীক্ষা তেনেই গেলিব। ভেলপুনা পাছফালৰ পৰা থিয় গু এটা মাৰি দিম, গৈ পেলাই গুৰ গাঁতত পৰিবিগে। কি কথা খাবলৈ আহিছ হা? তই পৰা কাম মোৰটো কৰি আছিলি। পৰীক্ষা আগদিনা যে একদম কালি গোটেই ৰাতিটো পঢ়িছ, এতিয়া নোৱাৰো বুলি ক'লে হ'ব নি তই? হ'ব দে ব'ল, ইমান টেনশ্যন কেলৈ লৈছ? ছমহীয়া পৰীক্ষাহে, বাদ দে, যিটি লিখি দিম আৰু। তই এনেকৈ কৈছ যে তই পাৰিবি? প্ৰতিটো পৰীক্ষাতে মোক কবি অ' ভেলুৱা দেখাবি। এতিয়া তোৰ আশাত গ'লে মই ফেইলেই কৰিম, মই জানো। হ'ব, তই মোক ইমান একেবাৰে গেধা বুলি ভাবিব নালাগে। মই আজি পঢ়ি আহিছোঁ, কৈছোঁ নহয় তোক শিকাম আজি মই, ব'ল। দেখিছ ভেলপুনা, এইটোৱে দোস্তি। ঐ শুনিছ, গোটেইবোৰ শিকাবি দেই, আমাৰ ভেলপুনালৈ বহিখন একদম পাছ কৰি দিবি তই ফচকে। কৈছোঁ নাই শিকাম বুলি, ব'ল, মই যি পঢ়ি আহিছোঁ চব শিকাম তোক। ব'ল, আজি পুৰা পঢ়ি আহিছোঁ নহয়, ফালি থৈ আহিম একদম পৰীক্ষা আজি। আজি পুতুকান পেন খোলা ইহঁতকেইটাক দেখুৱাই দিম, ইহঁতে আমাক পূজালৈ লগত নিছিলেতো। তেজ খোৱা, ফালিবি মানে বহিখন ফালি থৈ নাহিবি আকৌ পৰীক্ষা। পাপা, তুমি মোৰ চাইকেলখন উলিয়াই দিয়া, আৰু শনিছা মই বেগটো লৈ আহোঁগে ভিতৰৰ পৰা। শনি, কেনবাকে নকল চকল নিছ নি আকৌ আণ্ডাৰ পেনত ভৰাই? পেটা বত্তা কি যে কথাবোৰ কয় নহয়, নাই নিয়া দেই, সেইবোৰ কাম নকৰোঁ মই। মগজত যি আছে তাকে উকলাই দিম। পঢ়িবলৈ নহ'লে নহয়, এইকেইদিন পূজা বুলি গ'ল। আগত পঢ়িছিলোঁ, কিন্তু পঢ়াবোৰ অকণমানহে মনত আছিলে, ভালকৈ পঢ়িবলৈ নহ'লে। কিবা আজি পৰীক্ষা কি হ'ব ঠিক নাই, মোৰ বেলেগ ভয় লাগিছে। নাযাওঁ নি বাৰু পৰীক্ষা দিবলৈ? তই যে আকৌ ফুচকিবা বৰ বেলেগ দন্দুৰি আকৌ দেই, আৰু পেট কুলিও লগতে। লোকৰ বাই খোৱাৰ এতিয়া ভাইকৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলেহেঁতেন যে ল'ৰাটোৱে যাতে একদম আজি পুৰা লিখিব পাৰে বুলি, আৰু তই বেলেগ পেট কুলি। এই ফুচকি বাইজন যে দন্দুৰিয়ে পেট কুলিও আৰু মহা হাৰামি লগতে। ঐ ল'ৰা, স্কুললৈ নাযাৱ নেকি? পেন খোলা আহি ৰৈ আছেহি, তই পঢ়িয়ে আছ যে এতিয়াও। হ'ব আৰু বাদ দে, পৰীক্ষাত যি পাৰ তাকে লিখিবিগে। দেউতা যাব হ'লেই নি? মানে পেন খোলা আহি পালেহিয়ে। যাব হ'লতোন, যাহি সোনকালে। গৈছো, আজি পৰীক্ষা কি হ'ব ঠিক নাই দেই। হে সৰস্বতী মা, আজি সহায় কৰিবা আৰু, পঢ়িবলৈ একদমেই নহ'লে। সৰস্বতী মা, আশীৰ্বাদ দিবা আৰু আজি যাতে পাছ কৰোঁ যেন তেনে। ঐ নেমু, আজি দেখুৱাবি আকৌ দেই, তোৰ ওচৰতে পৰিম মই ন। পঢ়ি আহিছ নে কিনো তই আজি? আৰে ব্ৰ', মইচোন কৈছিলোঁ এইটোক পঢ়ি আহিছোঁ বুলি আজি। প্ৰতিবাৰে চালান নকল মাৰি ধৰা পৰোঁ, গোটেইখন ইজ্জত কা ধজিয়া উৰি যায়। এইবাৰ পুৰা পঢ়ি আহিছোঁ একদম তন্নকে, প্ৰতিটো চেপ্টাৰ, প্ৰতিটো শব্দ, প্ৰতিটো আখৰ মুখস্থ কৰি আহিছোঁ, গম পাইছ? আজি ফালি দিম পৰীক্ষা। মজা তেন্তে, তোৰ বহীখন আজি পুৰা চাম একদম। মোক দেখুৱাই থবি আকৌ, ঢাকি নিলিখিবি আকৌ, মাৰ খাবি নহ'লে। ধেই, তোৰ পৰা লুকাম নেকি? চাবি, পুৰা চাবি, একদম মেলি থ'ম। তই ইমান পঢ়িলি যে পূজা চাবলৈ নগ'লি নেকি তই? গ'লো আকৌ, পূজা চাবলৈ ৰাতিহে গৈছিলোঁ, দিনত পঢ়ি আছিলোঁ। মানিছো কিন্তু দেই। হ'ব দে আৰু শনিশ্বৰ ভেলুৱা, সেইটো কথাতেনো কি বেয়া পাই থাকিব লাগে, বেয়া নাপাবি আৰু দে।
কেলে বেয়া নাপাম তোক পুতুকণ তই বৰ বেলেগ পেটকুলি আছ তই কিমান পেটকুলি সেইদিনা দেখি গ'লো তই যে আমাক পূজা চাবলৈ নিনিলি পেন খোলাকে নিনিলি গম পাই গ'লো তই কিমান ভাল পাৱ আমাক মোক বাৰু বাদ দে অন্ততঃ তই ভেলুৱাকটো লৈ যাব পাৰিলিহেঁতেন ভেলুৱাটো তোৰ নিজৰ ককাই ভাই ল'ৰাই হয় সঁচাকে পুতুকণ তই যাব বেয়া বস্তু আকৌ দেই সঁচাকে তোক এবাৰ বহুত বেয়া পাইছোঁ তই নেমাতিবি আমাক তই সেইটো কাৰণে তোৰ লগত স্কুললৈ একেলগে অহা নাই আজি আৰু পপায়ো আহিবলৈ হাক দিছে তোৰ লগত স্কুললৈ একেলগে ঐ হ'ব দে সেই সাধাৰণ কথাটোতেনো তহঁতি কেলে লাগি আছ গাড়ীখনত জেগা নাইকিয়া কাৰণেহে নিনিলে থকাহেঁতেনতো নিলেহেঁতেনে তোক মাতিছ নেকি পেন খোলা তই যে ওপৰতে একদম পেটকে মাতিছ হাঁহটো গোটেই তই নেমাতিবি তোকো নেমাতো গম পাইছ তইও একে পেটকলি পুতুকণৰ নিচিনা ঐ ভেলুৱা ব'ল আমি নিজে আজি পঢ়ি আহিছোঁ নিজে লিখিম তহঁতৰ পৰা নাচাওঁ তহঁতৰ পৰা নুসুধো এনেও পৰীক্ষা তহঁতি আমাক কিডাল শিকাৱনো একোডাল নিশিকাৱ সেইটোৱে ইহঁতি প্ৰতিবাৰে বেছি নাম্বাৰ পাই কাৰণে ইহঁতি চাগে বেলেগ ফুটনি মাৰে সিহঁতি আমাক একদম আমি গেধা বুলি ব'ল শনিশ্চৰ যাওঁ ব'ল বহোংগে ৰুমত গৈ ঐ ৰকি ইহঁতৰ মাজত দন লাগিলে মানে মজা বেলেগ ভাল পাইছোঁ একুৱা জুইত ঘিউ ঢালিবই লাগিব য়েছ ইহঁতি যে বেছি আকৌ অকণমানি কথা এটাত বেয়া পালে সেইদিনা যে পূজাৰ মাজত সিহঁতি বেলেগৰ গালে গুটি মাৰি পেলাই মই যে ফচি গ'লোঁ সেইটো কথা গমেই নাপায় সিহঁতি হ'ব দে পুতুকণ বাদ দে এনেও ভাল হৈ যাব ব'ল আমি বহোংগে বেল মাৰিলে এনেকে শান্ত শিষ্টকে বহি পৰীক্ষা দে প্ৰশ্ন কাকত আজি একেবাৰে উজু আহিছে একেবাৰে পানী আহিছে আজি ঐ শনিশ্চৰ বহীখন এফালে দেখা আকৌ ঢাকি থৈছ কেলে গাটো আগত দি পেলাই ক'তনো ঢাকি থৈছোঁ চাহ মেলিয়ে থৈছোঁচোন তোৰফালে একদম চাইড হৈ পেলাই হাত চাত তলে মাৰি থৈছোঁ দেখা নাই নেকি তই লিখি যা মই লিখি গৈছোঁ আজি যে এনেকুৱা মজা মজা প্ৰশ্ন আহিছে ন এইকেইটা পূৰা পঢ়ি আহিছিলোঁ ঘৰত পূৰা লিখিম ফালি দিম আজি ঐ যি লিখম মই তাকে লিখিম আকৌ দেই মোৰ লিখি নোহোৱালৈকে পেজকেইটা ইফালে নুলুটিয়াবি আকৌ মই চাই আছোঁ পূৰা চাই থাক ভেলুৱা খালি দুটামান শব্দৰ মাজতে কিবা কিবি ভৰাই দিবি নহ'লে ফচিব লাগিব বহি দিওঁতে হ'ব দে কি হ'ল শনিশ্চৰ ভেলুৱা তহঁত দুটা কি হ'ল কিবা প্ৰব্লেম আছে নেকি মই কৈ দিছোঁ ক প্ৰশ্নটো ক কি প্ৰব্লেম আছে নাই ছাৰ একো প্ৰব্লেম নাই লিখি আছোঁ একো প্ৰব্লেম নাই এনেই কিবা এটা সুধিছিলোঁহে ভেলুৱাক ঐ শনিশ্চৰ বহীখন ইফালে নকৰিবি আকৌ দেই নুলুটিয়াবি আকৌ মই লিখি আছোঁ পূৰা প্ৰশ্নবোৰ ভালেই আহিছে কিন্তু এই লাষ্টৰকেইটা যে অকণমান খেলি মেলি এটা হ'ব মোৰ যেন তেনে সাজি সুজি লিখিব লাগিব এৰি থৈ যাব নোৱাৰি এইসোপা কি প্ৰশ্ন আহিছে মই পঢ়াচোন এটাও মিলা নাই হে ভগৱান এইবোৰ কি প্ৰশ্ন আহিছে ক'ৰ পৰা আহিছে সেইকেইটা মইচোন এটাও নোৱাৰোঁ কি লিখিম এতিয়া পৰীক্ষাত ভয় লাগিছে ভৰি চৈ কঁপনিও দিছেচোন বহিলোঁ আগ বেঞ্চতে সুধো এতিয়া পেন খোলা একেবাৰে লাষ্টত পৰিছে শনিশ্চৰকে মাতো নেকি কাৰ যে মেথাটো আহিছে ন এইবোৰ চাই এইবোৰ ইমান টান কুৱেশ্যন কাটিছে পঢ়িবলৈ নহ'লে ভালকৈ পূজা বুলি আমি পূজা চাবলৈ গ'লোঁ এতিয়া পূজা চাই আহি পঢ়িবলৈ নাপালোঁ এই সময় আজি স্কুল খুলিছিলেহে পৰীক্ষা হ'লেই আগৰ পৰা কি কৰি আছিলি তহঁতক পৰীক্ষা হ'ব বুলি কেতিয়াবাই কৈছিলোঁচোন খালি সেই জুবিন গাৰ্গৰ কেছটো হোৱাৰ কাৰণেহে পৰীক্ষা পিছুৱাই দিয়া হৈছিল এতিয়া সেই পৰীক্ষালৈ পঢ়িয়ে থৈছিলি তেতিয়াই মগজৰ পৰা উলিয়াই দিছিলি কেলে পূজা কি সদায় পূজা হৈ থাকিব নেকি পঢ়ি নাই অহা এতিয়া লিখ কি লিখ চাহ আগৰ পৰা পঢ়ি আছিলোঁ কিন্তু পূজা চাবলৈ গৈ বেলুন বন্দুক সেইবোৰ বস্তু পেপু পাপা তাৰপিছত পূজা চাবলৈ গৈ মানুহ দেখি চব ওলাই গুচি গ'ল মূৰৰ পৰা যি জান তাকে লিখ নজনাবোৰ বাদ দে ঐ নেমু বেয়া লিখিছচোন বে এইফালে দেখা আকৌ মোক আৰে দেখাইছোঁ আৰম্ভণিটো কৰিবলৈ দে চালা পুৰা পাইছ ন আজি বেয়া পঢ়ি আহিছ সঁচাকে তই মানে পূজা বাদ দে তই এবাৰ পুৰা পঢ়িলি মানে সঁচাকে ঐ নেমু বহীখন চাট কৈ দে আকৌ মই চাই লিখি থাকিম দেই তই যি লিখিছ তাকে লিখি যাম মই আৰে লিখি যা পুৰা ফালি দিম আজি গোটেইকেইটা প্ৰশ্ন একদম কমন আহিছে যিকেইটা পঢ়ি আহিছিলোঁ সেইকেইটাই আহিছে এইকেইটা প্ৰশ্নৰ উত্তৰ নোৱাৰিম নেমুহঁতক সুধিব লাগিব সিহঁতি পুৰা লিখিছে আজি কি কৰোঁ মই এতিয়া কি লিখোঁ ঐ শনিশ্চৰ কি হ'ল পুতুকণ কেলে চিঞৰি আছ কি হৈছে পুতুকণ কেলে মাতি আছ তাক তই অঁ ছাৰ পুতুকণে মোক চিঞৰি আছে কেলে জানো ছাৰ একো নাই হোৱা পুতুকণৰ আকৌ কি হ'ল সি লিখা নাই শনিশ্চৰক কেলে মাতি আছে ইয়াৰ কমন কুৱেশ্যন নাই পোৱা নি মানে ঐ নেমু চানা বে ইহঁতৰ মানে ভাল দন লাগিলে পুতুকনে মাতিছিলে শুনিছক ছাৰক লগাই দিছে চা কেনেকে ভালহে দে মই যে বেলেগ ভাল পাইছোঁ দন লাগক ইহঁতৰ মাজত কাজিয়া লাগক মাৰপিট লাগি যাওক পুতুকণ কি হ'ল তই লিখা নাই যে হেমেনা হেমেন কৰি আছ যে হ'ল কি তোৰ পঢ়ি নাহিলি নেকি ঘৰত ছাৰ বৰ ডাঙৰ কথা এটা হ'ল আজি কি হ'ল কিবা প্ৰশ্ন বুজি পোৱা নাই নি নে গা চা বেয়া তোৰ কান্দিছ কেলে আকৌ এইটো কান্দিছে কেলে আকৌ ঐ ভেলুৱা এইটো কেলে কান্দিছে জানো গা বেয়া লাগিছে নেকি তাৰ ছাৰ
তেন্তে কি হ'ল তোৰ তইচোন বহীত আগেটাও মৰা নাই কি হ'ল নিলিখ কেলে কি প্ৰশ্ন নোৱাৰ নে এনে পঢ়ি নাহিলি নে কি হৈছে কি তোৰ কচোন ছাৰ মানে মানে মই ছাৰ পৰীক্ষাৰ ৰুটিনখন চোৱাত অকণমান খেলি মেলি কৰিলোঁ ছাৰ আজি পৰিৱেশ আছিলে মই আজি ভাষা পঢ়ি আহিলোঁ ছাৰ কি তই কি পাগল নেকি হে তই ভালকে ৰুটিনখন নাচালি নেকি পৰীক্ষা কি আছে কোনদিনা এইটো পাগল হ'ল সঁচাকে এইটোৱে ভাষা পঢ়ি আহিলে পৰিৱেশ আছিলে আজি এইটো সঁচাকে বলিয়া হ'ল ছাৰ ইমান ধুনীয়াকে ৰুটিনখন দি দিছিলা আজি পৰিৱেশ আছে বুলি ভাষা পঢ়ি আহিছে ইয়াৰ ৰঙাডাল ছিগিলে ৰঙাডাল নহয় সেউজীয়াডাল ছিগিলে আজি আছে পৰিৱেশ পঢ়ি আহিছে ভাষা এতিয়া কান্দি কাটি একো লাভ নাই যি হ'ল তোৰ নিজৰ কাৰণে হৈছে হে প্ৰগ্ৰেমখন ভালকে চাবলৈ ধৈৰ্য নাই হে আজি পৰিৱেশৰ দিনা ভাষা পঢ়ি আহিছ সাজি কাচি কি লিখিব পাৰ লিখ নহলে ফেল কৰিবি গম পাবি আৰু নেমু ৰকি তহঁতি বৰ দাঁত চেলাব নালাগে নিজৰ প্ৰশ্ন উত্তৰ কৰ ছাৰ কৰিয়ে আছো সঁচাকে আজি প্ৰশ্নখন বেলেগ উজু আহিছে আকৌ ছাৰ মজা লাগিছে লিখি দেখুৱা নেমু ভালকে দেখুৱা পুতুকনৰ গাত কি লাগিলে বাৰু সি ৰুটিনখন ইমান নেচালে নে যে আজি পৰিৱেশ আজি ভাষা পঢ়ি আহিছে শনিশ্বৰ পুতুকনক দুটামান দেখুৱাই দিবি বেয়াও লাগে নহয় সি আজি বেলেগ এখন পঢ়ি আহিলে তোৰ ইমান বেয়া লাগিছে তই নিজে দেখুৱাই থৈ যাবি ভেলুৱা মোক কৈ নাথাকিবি ভালে পাইছো সেইদিনা আমাক পূজালে নিছিল নহয় পুতুকন পালি এটা মজা দেখিছ ভগৱানে দেখুৱাই দিলে তোক কি কৰোঁ মই এতিয়া পৰিৱেশখন পঢ়িছিলোঁ কিন্তু ভালকে কথাবোৰ মনত নাই নহয় পেন খোলাও চন্দ্ৰ বহিলে দেখুৱাবলৈ শনিশ্বৰ নেদেখুৱাই এনেও জানো মই পুতুকন কন্দা কটা বন্ধ কৰ এতিয়া এনেকে কান্দি থাকিলে তই একো লিখিব নোৱাৰিবি প্ৰথমে ভালদৰে শান্ত হ তাৰপিছত ভাব কাৰণ তই পৰিৱেশৰ কাৰণেওতো পঢ়িছিলি গতিকে যি পঢ়িছিলি সেয়াকে লিখ আৰু যিমান পাৰ সিমান লিখিবলৈ চেষ্টা কৰ সাজি সাজি হলেও হ'ব ছাৰ কৃষ্ণ ভগৱান মনত পেলাই দিয়া কৃষ্ণ কৃষ্ণ এইটো প্ৰশ্ন মনত পৰিছে লিখি যাওঁ সেইটো কি লিখিছ শব্দটো ধৰিবই পাই নাই পঢ়ি দে নেমু এই লাষ্টৰ বেঞ্চৰ গৰুটো উঠিয়া তই নহলে একেবাৰে মোৰ লগতে বহি পেলাই লিখিয়া তই তাৰপৰা ইমানকে একদম ঘুকুটিয়া চোৱাতকে নাই ছাৰ নাই চোৱা শব্দ এটা বুজি পোৱা নাছিলো সেইটোহে সুধিছিলো তাক দুইটাই নাম্বাৰ কাটি দিম গম পাবি নিজে নিজে লিখ নেমু ঢাকি ল বহীখন তই সেইটো গোটেই চাই আছে নহলে নেমু নেথাকিবি আকৌ দেই বেলেগ বেয়া পাম আকৌ তোক ঢাকি ললে মই একো নাজানো তোৰ পৰাই চাই লিখিছো চব ইমান হুলস্থুল কামটো ক'বলৈ কৈ আছ তেন্তে চাহ দেখিছ না চাই আছে মনে মানে লিখি থাকিব পৰা নাই নি বহীখন দেখুৱাই আছো পুতুকনে লিখিব পাৰিছেই বা নাই পোৱা ভেলুৱা মই এইকেইটা লিখিছোঁ তই মোৰ পৰা চাচোন তোৰ পৰা শনিশ্চৰক চাবলৈ ক তাৰপিছত পুতুকনক দেখুৱাই দিবলৈ ক নেলাগে হ'ব পেন খোলা ইমান গেধা নহয় আমি ইমান গেধা বুলি ভাবিছা নেকি আজি শনিশ্চৰ পূৰা বহি আহিছে পূৰা ফালি দিছে সি লিখি আৰু তাৰপৰা মই চাই লিখি আছোঁ তোৰ পৰা নাচাওঁ মই তোৰ পুতুকনক দেখুৱাবলৈ মন গৈছে নিজে দেখুৱাই থৈ আগে যা আমাক কৈ নাথাকিবি ফচিবলৈ নাই ছাৰৰ আগত লিখ তহঁতি হুলস্থুল নকৰিবি মই বাহিৰৰ পৰা আহিছো হুলস্থুল কৰিবলৈ হলে মাইনাছ কৰি দিম নাম্বাৰ শনিশ্চৰ এইকেইটা দেখুৱাচোন শ্বৰ্ট কুৱেশ্যনকেইটা নেজানো মই নাই লিখা মোৰ ফালে চাই নাথাকিবি বহিলে কৈ দিছো হ'লে পুতুকন কোনকেইটা নাই পৰা মই কৈ দিম পেন খোলা দীঘলকেইটা সাজি লিখিছোঁ বাৰু শ্বৰ্ট কুৱেশ্যনকেইটা কৈ দেচোন প্ৰথমটো কেকটাছ দ্বিতীয়টো মৰুভূমি অঞ্চল নেমু এইটো দেখুৱাচোন কুৱেশ্যনটো লিখি ল মই এইখন মেলিয়ে থৈছো দেখিছা নাই হেৰি ৰকিয়ে চাই আছে লিখি ল মই কৈ থাকিবলৈ নাই মই পুৰা লিখিয়ে গৈছো নহলে সময় নহবগে দেখিছা নাই এতিয়া কেনেকে চাই আছে এইফালে তহঁতৰ মূৰকেইটা মই কোনফালে দেখুৱাম বাৰু এইফালে এটা চিঞৰিছে ইফালে এটা চিঞৰিছে ইফালে এটা চিঞৰিছ চাই থাক নিজে আহি পুতুকন আগলৈ চাকৰি দিছো চাক লগাই দিম আকৌ তোৰ পৰা চাইছো নি মই কিবা নাই চোৱা ন তোৰ পৰা পেন খোলাকে সুধিছো পেন খোলা 10 নম্বৰটো কচোন কি হৈছে তহঁতৰ তাৰ পুতুকনে এইফালে মোৰ কৈ চাই লিখি আছে মোৰ পৰা ছাৰ ইনে কৈছে মই তাৰ পৰা একো লিখা নাই লাগিলে বহীখন চখি কথা ক'বলৈ আহিছ মই থাকিবলগীয়া হৈ গৈছেগে শনিশ্চৰ হ'ব আৰু দে কেলেই ইমানকে লৈ আছ বাৰু তাক তই পঢ়া শুনা কৰি নাহিবি কিবা এটা ছাবজেক্ট আছে কিবা এটা ছাবজেক্ট পঢ়ি আহিছ এতিয়া ইয়াত আহি পেলাই মোৰ পৰা চাই লিখিবলৈ আহিছ মই ইমান কষ্ট কৰি পঢ়ি আহিছো পুতুকন তোক এবাৰ লাষ্ট ৱাৰ্ণিং দিছো এইবাৰ একদম আগলৈ চাই লিখি থাক যি জানো মই কৈছো নাই তাকে লিখ বুলি নজনাবোৰ বাদ দে চাল্লা শনিশ্চৰ কিন্তু বৰ বেলেগ বস্তু আছে দেই যিখন থালিত খায় সেইখন থালিতে একদম ঢোকা দি দিয়ে দেখিছা আগতে পুতুকনৰ পৰা চাই লিখে আজি পুতুকনক এটা শিকাওঁতে তাৰ এনেকুৱা একদম পুৰা দুটামান পাওঁতে তাৰ আজি এনেকুৱা ফুটনি হৈ গ'ল
ভালেই পাইছে ইহঁতৰ মাজত ভাল দেৱন এখন লাগিলে মানে ঐ নেমু দেখা দেখা বহিখন দেখাই পেলাই এই শনিচৰটো যে সঁচাকৈ বহুত বেছি সি আজি বেছিয়ে কৈছে পুতুকনে কথা জানি শুনিও সি এনেকুৱা কৈছে আজি ঐ ভেলুৱা শ্বৰ্ট কুৱেশ্যনকেইটা লিখি ল'লি নাই পেন খোলাই কোৱা সেইকেইটা নোৱাৰো বুলি কৈছিলি নহয় তোক লিখি ল'লোঁ পূৰা ধুনীয়াকৈ লিখি ল'লোঁ লিখ লিখ আৰু এঘণ্টা আছে আৰু এতিয়াৰ পৰা কাকো নুসুধো আৰু যি জানো তাকে লিখিম ভগৱানৰ নাম লৈ যি জানো তাকে লিখি যাম কৃষ্ণ ভগৱান পূজাটো শেষ হৈছিলেহে কথমটি স্কুল খোলা দিনাৰ পৰাইনো বাৰু পৰীক্ষা দিব লাগেনে ল'ৰা ছোৱালীবোৰ বাৰু ক'ত পঢ়া শুনাত মন থাকে হে পূজাৰ পাছতে সিহঁতক পৰীক্ষা দি দিছে ক'ৰ পৰীক্ষা ভাল হ'ব ছোৱালী তহঁতৰ পৰীক্ষা কেতিয়াৰ পৰা আমাৰ বহুত দিন আছে নে বাসন্তী বৰ ডাঙৰ কথা এটা হ'ল নহয় কি হ'ল আকৌ ল'ৰাই আজি কি পৰীক্ষাৰ কাৰণে পঢ়ি গৈছিলে বাৰু ভাষাৰ কাৰণে নহয় জানো অঁ আজি সিহঁতৰ অসমীয়া আছে বুলিয়ে কৈছিলে মোক কি খালে খালে আৰু এইটো পাগল হ'ল আৰু গম পাইছানে আজি সিহঁতৰ অসমীয়া নাছিলে নহয় আজি পৰিৱেশ অধ্যয়নহে আছিলে কি হ'ব এতিয়া কিবা পাৰিছে জানো লিখিব চাগে নেজানো আৰু দেই এইটো মূৰত কি আছে ক'ব নোৱাৰো চা ভালকে প্ৰগ্ৰেমখন নোচোৱাকে সি ভাষা পঢ়ি ভাষা পৰীক্ষা দিবলৈ কৈছে ইফালে ভাষা আজি নাই পৰিৱেশ আছে কি লিখিছে ঠিক নাই সেইটোৱে গৈ পেলাই হেই যাওকচোন যাওক নহ'লে হেড ছাৰলৈকে ফোন এটা কৰি কৈ দিয়ক সি চাগে ভয়ে খাইছে দেখি পেলাই গৈ পেলাই তাত কি ক'বা বাৰু ভুলটোতো তাৰ গাতে সি কি ভালকে প্ৰগ্ৰেমখন চাব নোৱাৰে নেকি মই এতিয়া মোবাইলত চাওঁতেহে গম পাইছো ইছ ৰাম ৰাম ল'ৰাটোৱে কি বা কৈছেগে ঠিক নাই এতিয়া সিটো পৰিৱেশৰ কাৰণে কেতিয়াবাই পঢ়া পৰীক্ষা সেই পূজাৰ আগতে পঢ়া ক'তনো পাৰিছে চাগে হ'ব দে পুতুকণ লিখাটো লিখিলি নহয় হ'ব দে নম্বৰ অকণমান কমকৈ পালেও একো নহয় দে বাকীখনত বেছি উঠাবলৈ চেষ্টা কৰিবি তেতিয়া সমান হৈ যাব মনটো বহুত বেয়া লাগিছে অ' পেন খোলা আজি মই ইমান ডাঙৰ ভুল কৰিব পাৰোঁনে বাৰু কেতিয়াবা হৈ যায় তেনেকুৱা মনটো বহুত বেয়া লাগিছে ঘৰতো দেউতাহঁতে গালি পাৰিব চাগে মোক ভুলটো মোৰ গাতে ঐ পুতুকণ পৰীক্ষা কেনেকুৱা হ'ল সেই আজি বোলে তই পূৰা লিখিলি হয় নি ফালি থৈ আহিছ বোলে তই হ'ব দে ভেলুৱা শুনিছ বেয়া দিন তহঁতৰো আহিছিলে কিন্তু তেতিয়া মই তহঁতক এনেকুৱা কোৱা নাছিলোঁ এনেকৈ উপলিঙা কোৱা কেতিয়াও নাছিলোঁ আৰু তহঁতি প্ৰত্যেকটো পৰীক্ষাতে মোক কিবা নহয় কিবা সোধ আৰু প্ৰত্যেকটো পৰীক্ষাতে মই তহঁতক শিকাইছিলোঁ মই কেতিয়াও তহঁতক নেদেখুৱাওঁ বুলি কোৱা নাই তহঁতৰ লগত দন লাগি থাকোঁতেও পেন খোলাই মই তহঁতক সদায় কিবা এটা নহয় কিবা এটা দেখুৱাওঁ যিটো জানো বহি লৈ যাবলৈ দিওঁ প্ৰশ্ন পেপাৰত লিখি দিওঁ কিন্তু তহঁতি আজি মোৰ লগত যি কৰিলি নহয় মই কেতিয়াও নাপাহৰোঁ সঁচাকৈ শনিশ্বৰ ভেলুৱা তহঁত দুটা কেতিয়াও সঁচা বন্ধু হ'ব নোৱাৰ তহঁতি আজি পুতুকণৰ বিপদত এনেকুৱা কৰিলি সাধাৰণ কথা এটাৰ কাৰণে যিটো কথা পুতুকণে কৰোঁ বুলি কোৱাও নাছিলে আৰু সেইদিনা যদি তহঁতক নিব পাৰিলেহেঁতেন সি লৈ গ'লহেঁতেন তথাপিতো সি ঘৰত কৈছিলে যাব পাৰে যদি সিহঁতক লৈ যাম বুলি কিন্তু তহঁতি আজি তাৰ লগত যি কৰিলি বহুত বেয়া কৰিলি ঐ ভেলুৱা সঁচাকৈ তেনেকুৱা কৰিব নালাগিছিলে গম পাইছ ভুল হৈ গ'ল বে অঁ তোন পুতুকণে পেন খোলা সদায় আমাক দেখুৱাই আজি পুতুকণৰ পেন খোলাৰ মাজত আমি দুটা পৰিলোঁ সেইটো কাৰণেহে নহ'লেতো পেন খোলা দেখালেহেঁতেন তাক আৰু আমি জানিও একো নেদেখুৱালোঁ পুতুকণক মই তাতে ছাৰকো লগাই দিলোঁ